Hi guys, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি একদম ভিডিঅ'টো আৰু চাদৰ মেখেলা পিন্ধি আৰম্ভ কৰি দিছো আৰু এতিয়া বাজিছে 11:30 মানে আজি যে কোনো ধৰণৰ ভিডিঅ' বা কমেডি ভিডিঅ' হক ৰিল হক একো বনোৱা নাই আজি মানে চাদৰ মেখেলা এই কাৰণে পিন্ধি আছো যে মানে আমাৰ পৰিয়ালৰ বৰ্তা ঢুকুৱা আজি এবছৰ হৈছে সেইবাবে চাদৰ মেখেলা পিন্ধি আছো যিহেতু আজি বছৰীয়া সকাম পাতিছে মানে সেই আৰু ঘৰত কোনো নাই মানে আমাৰ ঘৰৰ কাষৰ ঘৰটোতে আপোনালোকক দেখুৱাম বাৰু সকলো মাহঁত তাত আছে আইতা মাহঁত সব তাত লাগি আছে আৰু ময়ো তাত মানে তামোল চামোল দি চাহটা দি পেলাই আহিছোঁ এতিয়া ঘৰলৈ অকণমান যিহেতু বহুত গৰম পৰিছে সেইবাবে এতিয়া অকণমান ঘৰলৈ আহিছোঁ ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিওঁ আৰু আপোনালোকক সকলো দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো একদম চাই থাকক স্কিপ নকৰিব আৰু এতিয়া সকামলৈ বাহঁতো আহি আছে মানে বাহঁত পোৱাহি নাই কিন্তু পেহীহঁত আহিলে সৰু পেহী কালি আহিলে আৰু ডাঙৰ পেহী এই জাষ্ট পাইছেহি নমস্কাৰ দিছে আমাৰ একদম পেহীয়ে ওলাবলৈ খুব ভাল পায় ভিডিঅ'ত আৰু সৰু পেহী মই পিতেকক দেখুৱাই আছো সি কিবা খাই আছে এইটো কি খাই আছা এতিয়া একো খোৱা নাই অথনি খাই আছিলে এটা কি চাই আছা মোবাইলত ইনষ্টাগ্ৰামত সি ভিডিঅ' চাই আছে দেখিছেনে এইটো সৰু পেহী ল'ৰা আৰু এইফালে সৰু পেহী ডাঙৰ পেহী ছোৱালী বহি আছে তাই নোলায় তাই বহুত লাজ পায় আৰু বাহঁত আহি আছে বাহঁতক দেখুৱাম বাৰু দেই আৰু এতিয়া বাহঁত চব আহিলে মানে একে গৰমত অৱস্থা নাই মানে ইমান দূৰ আহিছে ন গৰমত অৱস্থা নাই সেইকাৰণে শুই আছে সিহঁত এতিয়া মানে এইটো দেখিছে নহয় আমাৰ ঘৰ আৰু এয়া দেখিছে নহয় এয়া বৰ্তাহঁতৰ ঘৰ এতিয়া আমি গৈ আছোঁ মই সকলো দেখুৱাই আছোঁ নাম গাই আছে এয়া আমাৰ আগত গৈ আছে আৰু দেখিছে নহয় এয়া ভকতসকল আহি বহি আছে এয়া আৰু এতিয়া আমাৰ খুৰীহঁতে এয়া কি কৰি আছা এজনী মোৰ সৰু খুৰী তাৰপিছতে এয়া চাহ খাই আছে খুৰীহঁতে আৰু এইফালে একদম আমৰ চাটনি বনাই আছে এয়া আমাৰ উৰ্মিলা আমাৰ ফেমাছ উৰ্মিলা ফেমাছ এয়া খুৰীহঁতে পদিনা গুচাই আছে এয়া তাৰপিছত এয়া কোন আমাৰ আৰু এইজনীও হৈছে মোৰ খুৰী দেই আপোনালোকক চিনাকি কৰাই দিলোঁ মোৰ খুৰী লাগে আৰু পুতলি আপোনালোকে চিনি পাইছে নহয় পুতলি আৰু এয়া খুৰী জীয়েক এয়া আৰু এজনী খুৰীক দেখুৱাই আছোঁ আৰু আমাৰ ডাঙৰ খুৰীজনী ক'লে গ'ল মানুহ নায়েচোন বিচাৰি ফুৰিছোঁ ৰ'ব দেই গাইছ মই আজি সকলোকে আপোনালোকৰ আগত পৰিচয় কৰি আছোঁ ৰ'ব মই ডাঙৰ খুৰীক বিচাৰি আছোঁ এইজনী ডাঙৰ খুৰী বহি আছে এইজনী ডাঙৰ খুৰী আমাৰ এয়া মানে খুৰী আৰু মোৰ এইফালে খুৰী মুখখন দেখুৱাই দিয়া খুৰী আৰু মোৰ নতুন আকৌ ভিডিঅ' পাই থাকিব আমি ভাবি আছোঁ এটা কণ্টেণ্ট আপোনালোকে চাই খুব ভাল পাব হয়নে আপোনালোকে সহায় জনাব দেই জনাব ধুনীয়া মন্তব্য দিব কেনেকুৱা পায় ক'ব আমি শ্বুটটো কৰা নাই বাৰু কালিলৈ কৰিম আৰু ন আজি ভোজটো খাই লওঁ কালিলৈ কৰিম আৰু এতিয়া আমি আকৌ গৈ আছোঁ মানে প্ৰসাদ দিছে প্ৰসাদ বিতৰণ কৰিছে এতিয়া আমি প্ৰসাদ খাম তাৰপিছত আমি ভোজ খাম আৰু আজি ভোজৰ আইটেম কি সকলো দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰসাদ দিব এতিয়া প্ৰসাদ খাম
এয়া আমাৰ আইতাহঁতে দেখিছেনে এইয়া আইতা আৰু এয়া দুইজনী আইতা হাই হাই আইতা চাই আছে হাই আইতা এয়া প্ৰসাদ দিবলৈ সেৱা কৰিছে আমি এতিয়া প্ৰসাদ খাম কৃষ্ণ 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 প্ৰসাদ প্ৰসাদ দিছোঁ এতিয়া ভাত খোৱা পৰ্ব এয়া চব একদম হুলস্থুল হৈছে মানুহ বহা বহি লৈ এয়া দুজনী মানুহ বহিব পাৰে ভাত দিছে এয়া ভাত এতিয়া আহিছে মেইন বস্তু পনীৰ যিহেতু আমাৰ ভোজত মাছ মাংস একো নোখোৱাই নিৰামিষ সেইকাৰণে এয়া পনীৰ মেইন আৰু আমাৰ কাৰণে জেগা চেগা অঁতৰাই থৈ জানিম আৰু আগতে ৰেডিকে থৈছোঁ এই এটা ইয়াৰ পৰা খা হা জ্বলা নাখা জ্বলা কম খা বৰষুণ পৰিছে নাই পোৱা ফেন কম চলি আছে আৰু আইটেম দিবলৈ বাকী আছে কি লাগে পানী ৰ'বা জাৰ গাঁঠে আছে এইখিনি মাজতে দিলে মাটি দালি ক'ত ল'ম এতিয়া এইখানে ল'ব লাগিব মাটি দালি আছে দালিখিনি কেলৈ দিলে মাটি দালি আছেনে আছে মাটি দালি আৰু মাটি দালি আছে মই মাটি দালি নাখাওঁ কিয় নাচাওঁ চবৰে চাব আৰু এয়া আম টেঙা চাটনি এয়া পাপৰৰ আৰু এয়া মিঠাই দিছে নাহে মিটিং এখন আছে তালৈ গ'ল যাম দিয়ক গাইজ ভাত চাত খাই কৰি আহিলোঁ এনেকুৱা গৰম লাগিছে কিন্তু পিছে এতিয়া বতৰটো চাওকচোন এনেকুৱা মানে বৰষুণ এজাক আহিছে বতৰটো বেয়া কাৰণে নে কি নে নাজানো মানে একদম গপগপনি উঠি আছে পূৰা একদম ভাত খাওঁতে একদম ঘামি ঘামি অৱস্থা নাই খাই কৰি আহিলোঁ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু গাইজ মই যে আপোনালোকক কৈছিলোঁ বতৰটো বেয়া বুলি এয়া সঁচাকৈ দেখিছেনে সঁচাকৈ একদম বৰষুণ পৰিলে এয়া এতিয়াহে অকণমান গৰমটো মৰিছে আৰু এতিয়া আমি চবেই চাহ খাওঁ এয়া চব বহি আছে আৰু এটা নিঞ্জা টেকনিক চাব নেকি এইটো নিঞ্জা টেকনিক বুলি কয় ক'লৈ গ'ল মাই বোলে আইতা কি খাই আছে তিহু তিয়হ খাই আছে আৰু এফালে আছে এয়া ঘৰত বনোৱা নিমকি মই দেখুৱাইছোঁ আপোনালোকক মায়ে ধৰি দিব কেমেৰাটো এয়া হৈছে ঘৰত বনোৱা নিমকি আৰু এইফালে হৈছে পনীৰৰ চব্জি মই এনেকৈ লৈ এনেকৈ খাওঁ কি মস্তি নহয় এনেকৈ কোনে কোনে বাৰু এনেকৈ খাই ক'বচোন মই এনেকৈ ৰঙালাও ভাজি হওক কিবা এনেকুৱা মিক্স চব্জি হওক
নিমকিৰ লগত এনেকৈ খাই দিম। আৰু আজিৰ দিনটো খোৱাকৈ দেখুৱাই আছোঁ। এজনী আমাৰ আইতাও খায়ে আছে। অথনি মই ডাঙৰ খুৰীক মানে চিনাকি কৰাই দিবলৈ পাহৰি থাকিছোঁ, মানে চিনাকি কৰাই দিছিলোঁ আঁতৰৰ পৰা, এতিয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। মোৰ ভিডিঅ'ত দেখিব আৰু ন লাহে লাহে ওলাব। আৰু গাইজ যোৱাকালি ভিডিঅ'টো আৰু কৰা নহ'ল, মানে দিনটো বহুত কষ্ট হৈছিলে যে, সোনকালে ভাত চাত খাই কৰি শুই গ'লোঁ। আৰু এতিয়া নেক্সট ডে, এতিয়া মই জাষ্ট খোৱাৰ পৰা উঠি আহিছোঁ। এতিয়া বাজিছে 7টা আৰু মায়ে একদম এইফালে কাপোৰ চাপোৰ ধুই দিছে আজি। সেয়াই আৰু ভিডিঅ'টোত কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো। আপোনালোকে চাই পেলাই ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, কেনেকুৱা পালে জনাব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব, মজা মজা ভিডিঅ' আহি আছে, কমেডি আহি আছে, চাই থাকিব। তেন্তে আজিলৈ ইমানেই, বাই।